Hello everyone, welcome to my channel. আৰু আপোনালোকৰ ওচৰত লৈছো এটা নতুন ভিডিও। আজি এই ভিডিওটো দেখুওৱা হ'ব যে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা নতুনকৈ ৰিলিজ কৰা অনলাইন এক্সামিনেশ্যন এপ্লিকেশ্যন ফৰ্ম TDC ফাৰ্ষ্ট সেম এৰিয়া, TDC থাৰ্ড সেম এৰিয়া ৰেগুলাৰ আৰু ফিফথ সেম এৰিয়া ৰেগুলাৰত কেনেকৈ ফিল আপ কৰিব ইয়াত দেখুওৱা হ'ব। ঠিক আছে, তেতিয়াহ'লে আহক আমি ভিডিওটো আৰম্ভ কৰোঁ। প্ৰথমতে ব্ৰাউজাৰ অন কৰিব, URL সাৰ্চ কৰিব guexam.com। পেজটো লগ ইন কৰাৰ পিছতে আপোনাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ পেজটো খোলা হ'ব। ইয়াত আপোনালোকৰ থাকিব নিউ ইউজাৰ, ৰেজিষ্টাৰ ইউজাৰ, নিড এছিষ্টেণ্ট। কিবা যদি আপোনাৰ ইছ্যু হয় তেতিয়া আপুনি ইয়াত ইমেইল কৰিব পাৰে। আৰু ইয়াত লিখা আছে যে ইয়াত এপ্লিকেশ্যন ফৰ্মটো কোনো মোবাইলতে কৰিব পৰা নাযাব, অকল কম্পিউটাৰতহে কৰিব পাৰিব। য'ত নেকি আপোনাৰ ব্ৰাউজাৰটো হ'ব লাগিব লেটেষ্ট ভাৰ্চন, চমত কৰিব খুজিলে আপোনাৰ 40+ আপডেটেড ভাৰ্চন লাগিব, ফায়াৰফক্সত কৰিব লাগে 40+ আপডেটেড ভাৰ্চন লাগিব, আৰু আপুনি যদি ইণ্টাৰনেট এক্সপ্ল'ৰাৰ কৰিব খোজে 9+ আপডেটেড ভাৰ্চন লাগিব। ঠিক আছে, এতিয়া যিসকলে আগতে এই ৱেবছাইটত ৰেজিষ্ট্ৰেশ্যন নাই কৰা সেইবিলাকে নিউ ইউজাৰত ক্লিক কৰিব। নিউ ইউজাৰত ক্লিক কৰাৰ লগে লগে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন ফৰ্ম ওলাই আহিব। ইয়াত আপোনাৰ নেম টাইপ কৰিব, ইয়াত আপোনাৰ ইমেইল, ইয়াত আপোনাৰ মোবাইল ফোন নম্বৰ থাকিব, ভেলিড ফোন নম্বৰ। ইয়াত আপোনাৰ কলেজৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব। আপোনাৰ কলেজৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ লগে লগে ডিষ্ট্ৰিক্টৰ ভিতৰত যিকেইখন কলেজ আছে ইয়াত কলেজবোৰ শ্ব' কৰিব। তাৰপিছত আপোনাৰ মিডিয়াম অফ এক্সামিনেশ্যন চিলেক্ট কৰিব, ইংলিছ, আছামিজ। তাৰপিছত ডিক্লাৰেশ্যনত ৰাইট ক্লিক কৰি আপুনি চেণ্ড OTP দিব পাৰিব, আৰু OTPটো আপোনাৰ সেই নম্বৰটোতে যাব যিটো নম্বৰ আপুনি ইয়াত এণ্টাৰ কৰিছিল। ঠিক আছে, যোৱাৰ লগে লগে আপুনি ইয়াত ভেৰিফিকেশ্যন কৰিব লাগিব। আপোনাৰ মোবাইলত যিটো নাম্বাৰ এটা আহিছে কোড নাম্বাৰ, আপুনি কোড নাম্বাৰটো ইয়াত এখন পেজ ওলাই আহিব, পেজটোত আপুনি লগাব লাগিব। তাৰপিছতে ভেৰিফাই কৰিব লাগিব। ভেৰিফাই হোৱাৰ পিছত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন হৈ যাব, আৰু তাৰপিছত আপোনাৰ মোবাইলত ইউজাৰ ID আৰু পাছৱৰ্ড এটা পঠোৱা হ'ব। যেতিয়া আপোনাৰ ইউজাৰ ID আৰু পাছৱৰ্ড পাব তেতিয়া আপুনি লগ ইন কৰিব পাৰিব। ৰেজিষ্ট্ৰেশ্যন হৈ যোৱাৰ পিছত ৰেজিষ্টাৰ ইউজাৰ ক্লিক কৰিব। তাৰপিছত আপোনাৰ লগ ইন পেজটো ওলাই আহিব। আপোনাৰ মোবাইল নম্বৰ পঠোৱা ইউজাৰ ID আৰু পাছৱৰ্ডটো এণ্টাৰ কৰিব। তাৰপিছত লগ ইনটো ক্লিক কৰিব। লগিনটো ক্লিক কৰাৰ পিছতে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন ডিটেইলছখিনি শ্ব' কৰিব। আপোনাৰ নাম, ইমেইল এড্ৰেছ, মোবাইল নম্বৰ, কলেজ ডিষ্ট্ৰিক্ট, কলেজ নেম আৰু আপোনাৰ মিডিয়াম অফ এক্সাম। তাৰপিছত আপুনি নেক্সট ক্লিকটো দবাই দিব। নেক্সট ক্লিকটো দবাই দিয়াৰ পিছত আপোনাৰ পাৰ্চনেল ডিটেইলছখিনি এণ্টাৰ কৰিব লাগিব। আপোনাৰ জেণ্ডাৰ, আপোনাৰ কাষ্ট চাৰ্টিফিকেট, OBC, জেনেৰেল। তাৰপিছত আপোনাৰ ইয়াত দেউতাৰ নাম, ইয়াত মাৰ নাম টাইপ কৰি নেক্সট দবাই দিব। তাৰপিছত আপুনি একাডেমিক ডিটেইলছবোৰ ইয়াত পুৰ কৰিব। আপোনাৰ যদি ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন আহিছে তাত থকা নাম্বাৰটো ইয়াত এণ্টাৰ কৰিব। যিটো চেমৰ আপুনি এক্সাম দিব বিচাৰে ছেমিষ্টাৰটো চিলেক্ট কৰিব। কেণ্ডিডেট টাইপত আপোনাৰ যদি ছেমিষ্টাৰটো ৰেগুলাৰ হয় ৰেগুলাৰ চিলেক্ট কৰক, এৰিয়াৰ হ'লে এৰিয়াৰ চিলেক্ট কৰক, আৰু যদি ৰিপিট দিব খোজে ৰিপিট চিলেক্ট কৰক। আপোনাৰ কৰ্চটো যদি জেনেৰেল হয় জেনেৰেল চিলেক্ট কৰক, আৰু মেজৰ হ'লে মেজৰ। এডমিটত থকা তাৰপিছত আপোনাৰ ৰোল নম্বৰটো ৰোল কোডটো দিব, ফোন নম্বৰটো। তাৰপিছত ভেৰিফাই কৰি দিব। ভেৰিফাই কৰি দিয়াৰ পিছত আপোনাৰ যদি নামটো যদি শুদ্ধ আহে তেতিয়াহ'লে প্ৰচিড কৰিব। তাৰপিছত আপুনি একাডেমিক ছাবজেক্টটো চিলেক্ট কৰিব। মেজৰ যদি মেথছত আছে মেথমেটিক্স চিলেক্ট কৰিব। ইলেক্টিভ আপোনাৰ পাছ কৰ্চ চিলেক্ট কৰিব। তাৰপিছত কম্পালচাৰী যিটো ছাবজেক্টৰ আপুনি চিলেক্ট কৰিব। ডিক্লেৰেশ্যন ৰাইট ক্লিক কৰি ছাবমিট কৰি দিব। এতিয়ালৈকে আমি মেথছ মেজৰৰ ৰেগুলাৰ ফৰ্ম ফিল আপ কৰি আছিলোঁ। যদি আপোনাৰ বেক এক্সাম আছে নাইবা ৰিপিট কৰিব লগা আছে তেতিয়াহ'লে আপুনি লগ ইন কৰি ইয়াত নেক্সট ছেমিষ্টাৰত ক্লিক কৰিব। নেক্সট ছেমিষ্টাৰত ক্লিক কৰাৰ পিছত আপোনাৰ আকৌ পাৰ্চনেল ৰেজিষ্ট্ৰেশ্যন ডিটেইলছখিনি শ্ব' কৰিব। নেক্সট দবাই দিয়াৰ পিছত আকৌ পাৰ্চনেল ডিটেইলছখিনি শ্ব' কৰিব। নেক্সট দবাই দিয়াৰ পিছত আপুনি
এৰিয়া চিলেক্ট কৰিব লাগিব কিছু যে ভুলবা নকৰিব বা ৰিপিট কৰিব লাগিব আপোনাৰ কৰ্চটো জেনেৰেল মেজৰ এৰিয়া চিলেক্ট কৰিব যদি আপোনাৰ বেক লাগিছে যদি আপুনি এক্সামটোত নাই দিয়া ড্ৰপ আউট চিলেক্ট কৰিব আগতে যদি এক্সাম নাই দিয়ে তেতিয়া প্ৰচিড কৰিব যদি আপোনাৰ নামটো ঠিকেই আছে মিলিছে তেতিয়াহ'লে তাৰপিছত আপুনি একাডেমিক ছাবজেক্ট চিলেক্ট কৰিব লাগিব আপোনাৰ যদি মেজৰ মেথছ আছে মেথছ চিলেক্ট কৰিব আপোনাৰ যদি ফাৰ্ষ্ট পেপাৰ যদি বেক আছে য়েছ দিব যদি ছেকেণ্ড পেপাৰ বেক নাই ন দিব ইলেক্ট্ৰিক ছাবজেক্ট চিলেক্ট কৰিব তাৰপিছত যদি আপোনাৰ থিয়ৰী পেপাৰ বেক আছে য়েছ দিব যদি বেক নাই ন দিব ঠিক আছে তেনেকৈ ইয়াত চিলেক্ট কৰিব আপোনাৰ ইলেক্ট্ৰিক ছাবজেক্ট যদি বেক নাই মাৰিব কম্পালচাৰী বেক নাই যদি মাৰিব যদি আপুনি মেজৰৰ পৰা জেনেৰেলত যাব খোজে তেতিয়াহ'লে ইউজ লাগিব এইটো অকল পাছিঙৰ কাৰণে কৰি দিব তাৰপিছত ডিক্লেৰেশ্যনত ৰাইট ক্লিক কৰি ছাবমিট কৰিব ছাবমিট কৰাৰ পিছত আপোনাৰ আকৌ আগৰ দৰে প্ৰিভিউ এখন আহিব য'ত আপুনি যদি শুদ্ধ আছে ডাউনলোড কৰিব পাৰিব যদি শুদ্ধ নাই যদি ভুল হৈ আছে তেতিয়া আপুনি এডিট আৰু কৰিব পাৰিব আকৌ এবাৰ কৈছোঁ যদি আপুনি ডাউনলোড চাই নাইবা ডাউনলোড এপ্লিকেশ্যন এবাৰ ক্লিক কৰে তেতিয়া আকৌ আপুনি এডিট কৰিব নোৱাৰিব আজি ভিডিঅ'টো এইখিনি আছিলে এতিয়াতো ছাৰ্ভাৰ ডাউন মাৰি আছে আশা কৰোঁ আপোনালোক সকলোৰে এপ্লিকেশ্যন ফৰ্মবিলাক সোনকালে হওক আৰু কিছুৱে হেপী দিৱালী